ब्रैथि कमता मिउजिक फेस्टिवला दिनैनिफ्राय जागायबाय। 10 साननि थाखाय खुंजागोन कमता मिउजिक फेस्टिवला कक्राझारनि दियाजिरि दारां दैमा रुगुं सेराव। दिनै गिबि साननि हाबाफारि बायदि फुंबिलि समनिफ्राय फिरफिला बिरहोनाय, बिफां फुलि गायनाय बायदि हाबाफारि जानानै थाङो। मोनाबिलि समाव कमता मिउजिक फेस्टिवलनि गाहाय जौसांखौ बेखेवनानै होगोन बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा। जौसां बेखेवखांनायनि उनाव हाबाफारि बायदि कच राजबंसि हारिनि हारिमु दिन्थिफुंनाय, बिनि उनाव इन्डियान आइडलनि उइनार पबनदीप राजन बिथाङा मेथाइ खनगोन होननानै ब्रैथि कमता मिउजिक फेस्टिवलनि नेहाथारि डीजे लाइभ कच बिथाङा फोरमायो। लोगोसेनो बे 10 साननि हाबाफारियाव सानफ्रोमबो साफा मेथाइ रोजाबगिरिखौ हांख्रायनाय जादों। जेरै 29 नभेम्बराव नीलेन्जन रय, 30 नभेम्बराव इलिसा बर', 1 जानुवारियाव गोरबोनि जुलिनगारखौ गोसोखांनानै मायाबिनि मेथाइ रोजाबनाय बायदि हाबाफारिनि गेजेरजों खुंफुंजागोन होननानै फोरमायो। হয়, আজি 4th কমতা মিউজিক ফেষ্টিভেলৰ আজি শুভাৰম্ভণি হ'ল। আমাৰ ইতিমধ্যে আমাৰ ৰাতিপুৱা যিখিনি কাৰ্যসূচী আছিল, সেই ফ্লেগ হোষ্টিঙৰ পৰা যিখিনি আমাৰ বন্তি প্ৰজ্বলন, তাৰপিছত যিখিনি আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ কৰিলোঁ। এতিয়া আমি পৰৱৰ্তী যিখিনি আমাৰ সন্ধিয়াৰ কালচাৰেল অনুষ্ঠানৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত। ইতিমধ্যে আমাৰ মাজত মুম্বাইৰ পৰা আমাৰ ইণ্ডিয়ান আইডলৰ জনপ্ৰিয় কণ্ঠশিল্পী উইনাৰ পৱনদীপ ৰাজন আহি পাইছে। তো সকলোকে আমি আহ্বান জনাইছোঁ যাতে আমাৰ অনুষ্ঠান তাত আহি সকলোৱে সম্পূৰ্ণ সহায় সহযোগিতা কৰি যাতে অনুষ্ঠানটা সফল কৰাত যাতে সহায় সহযোগ কৰে। আৰু আজিৰ যিখন আমাৰ কালচাৰেল অনুষ্ঠান আৰম্ভ হ'ব, কালচাৰেল অনুষ্ঠানত আমাৰ পৱনদীপ ৰাজনৰ উপৰিও আমাৰ স্বগোষ্ঠীয় আমাৰ কলা কৃষ্টি এইখিনি প্ৰদৰ্শনৰ কাৰণে আমাৰ ফক গোৱালিনী নৃত্য ইত্যাদিৰ পৰিৱেশন থাকিব। তাৰোপৰি আমাৰ স্বগোষ্ঠীয় শিল্পী আমাৰ কচ ৰাজবংশী ফেমাছ শিল্পী জয়মতী ৰায়ৰ লগতে শ্ৰীমন্ত মণ্ডল ডাঙৰীয়া, তাৰোপৰি হিমিকা দেৱীৰ অনুষ্ঠান থাকিব। আৰু আজিৰ আমাৰ অনুষ্ঠানখনৰ যিটা গ্ৰেণ্ড অপেনিঙত উপস্থিত থাকিব আমাৰ বিটিচিৰ মাননীয় চিফ, আমাৰ সকলোৰে পৰিচিত, সকলোৰে চিনাকি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। তো যিহেতুকে আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে বৃহৎ আকাৰে কৰা এটা পৰিকল্পনা লৈছোঁ, সেই হেতুকে সকলো ৰাইজৰে, সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিলোঁ। আৰু সকলোৱে আহক আমাৰ ফেষ্টিভেলটো চেলিব্ৰেশ্যন কৰক। আজি যিহেতু বলিউড ছিংগাৰ আহিব আৰু বহুত ৰাইজ আহিব চাবৰ কাৰণে, সিকিউৰিটি ব্যৱস্থা কেনেকৈ হ'ব? হয়, প্ৰশাসনৰ ফালৰ পৰাতো থাকিবই, তাৰোপৰিও আমাৰ ভলণ্টিয়াৰ্ছ যথেষ্ট পৰিমাণে মোতায়েন কৰা হ'ব। আমাৰ যিখন জেগাত হৈ আছে, যিখন ঠাইত অনুষ্ঠানটো হ'বগৈ আছে, এইখন ওচৰে পাঁজৰে যিমানবোৰ আমাৰ এলেকা আছে, গাঁও আছে, চব জেগাৰ পৰাই তাৰমানে ভলণ্টিয়াৰ্ছ মোতায়েন কৰা হ'ব। সেই অনুপাতে আমাৰ NCC ট্ৰেইনিঙো কৰা হ'ল। মুঠতে আজি চিকিউৰিটিখিনি অলপ টাইট কৰা হ'ব। তথাপিও আমি পৰিচালনা সমিতিৰ লগতে শিল্পী সমাজৰ ফালৰ পৰাই সকলো ৰাইজক, সকলো ধৰক জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে আমি বিনম্ৰ অনুৰোধ জনাওঁ যাতে আমাৰ অনুষ্ঠানটা ভালে যাতে সুচাৰুৰূপে চলাই লৈ যাব পাৰোঁ, তাৰ কাৰণে যাতে সকলোৱে আমাক সহায় সহযোগ আগবঢ়ায়, তাকে কামনা কৰিলোঁ। ফেষ্টিভেল বা তেনেকুৱা ফেষ্টিভেল খেলা ধূলা দিয়া কিবা বহুত মানুহকেইটা চৰ্চাত আহে, মনত আহে, এইবিলাক কিবা আছে নেকি? নুপুছিছ নেকি আৰু মই প্ৰথমে আমাৰ নিউজ চেনেলৰ আপোনালোকলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি আমি সকলোৱে খুব আনন্দিত। আজিৰ পৰা আমাৰ 4th কমতা মিউজিক ফেষ্টিভেল জিজিৰি গাঁৱৰ আজি তাৰাং নদীৰ পাৰত আৰম্ভ হ'ল। আজিৰ পৰা 10 দিনলৈ চলিব। তো আমাৰ আজিৰ পৰা বহুত কাৰ্যসূচী আছেই। প্ৰথম কাৰ্যসূচী আমি কৰিলোঁ ফ্লাগ হোষ্টিঙৰ পিছতে আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ শ্ৰদ্ধাঞ্জলি, তাৰপিছত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ শ্ৰদ্ধাঞ্জলি, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মাল্য অৰ্পণ কৰিম। তো তাৰপিছতে আমাৰ সন্ধিয়াৰ যিটো আমাৰ অনুষ্ঠান আছে, অনুষ্ঠান কাৰ্যসূচীত আমাৰ যিটো কোচ ৰাজবংশীৰ যিটো সংস্কৃতি এইটোতো থাকিবই, তাৰ লগতে মুম্বাইৰ আমি
আজিৰ প্ৰগ্ৰামত আছে পৱনদীপ ৰাজন ইণ্ডিয়ান আইডলৰ, তাৰপিছত এনেকুৱাকৈ তাৰপিছত নীলঞ্জনা আছে, অহাকালি নীলঞ্জনা আছে, তাৰপিছত নাহিদ আফ্ৰিন আছে, বিদিশা হাতীমুৰীয়া আছে, প্ৰবীণ বড়ো, তাৰপিছত আমাৰ এনেকুৱাকৈ বহুত আৰু আছে। তো এনেকুৱাকৈ আমাৰ প্ৰগ্ৰামটো 10 দিন চলিব। তো প্ৰগ্ৰামটো যাতে ভালে ভালে হয়, সকলোৱে যাতে যোগদান কৰে, মই সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে আহিব। আমাৰ এইবাৰ আমি ডাঙৰকৈ পতা আমাৰ ফৰ্থ কামতা মিউজিক ফেষ্টিভেলখন এবাৰ চাই যাব। ধন্যবাদ। কামতা ফেষ্টিভেল চাবৰ কাৰণে কেনেকৈ টিকেট ব্যৱস্থা? টিকেট ব্যৱস্থা আমি সদায় কৰা নাই, অলপ আজিৰ কাৰণে কৰিছোঁ অলপ। কৰাৰ কাৰণটো হ'ল মানে ফ্ৰণ্ট ছাইডটো, মঞ্চৰ ফ্ৰণ্ট ছাইডটোত মানে অলপ টিকেটৰ ব্যৱস্থা কৰিছোঁ। তাৰ কাৰণ টিকেটৰ ব্যৱস্থাটো নকৰিলে ফ্ৰণ্ট ছাইডটো কণ্ট্ৰল কৰা খুব দিগদাৰ হৈ যাব, যাৰ কাৰণে আমি ফ্ৰণ্ট ছাইডত অলপ টিকেটৰ ব্যৱস্থা কৰিছোঁ। 500 আৰু 1000, 999 আৰু 500 দুটাকে কৰিছোঁ। আৰু কোন আহিব ৰাতি তেনেকা ষ্টেজ অপেনিং কৰিব আৰু কোনে আহিব? আজিতো প্ৰথম প্ৰগ্ৰাম আজি পৱনদীপ ৰাজন আৰু মই নিজে থাকিম আমাৰ ৰাজবংশী আৰ্টিষ্ট হিচাপে। আৰু আমাৰ আজি আৰু কোন আছে? জয়মতী আছে আৰু হিমিকা দেৱী, এই 3জন আছোঁ আমি কোচ ৰাজবংশী শিল্পী, আৰু আমাৰ নৃত্য গোষ্ঠীও আছে আজি। এনেকৈ প্ৰগ্ৰামটো আৰম্ভ হ'ব। কি দেখাবলৈ পাব এতিয়া? আজি ফেশ্বন শ্ব'টো থাকিবই এদিন, আজি নহয়। আমি বেলেগ বেলেগ দিনত ভাগ কৰি লৈছোঁ। আজিৰ প্ৰগ্ৰাম যিখিনি ক'লোঁ এইখিনিও হ'ব। ফেশ্বন শ্ব'টোৰ ডেটটো আমাৰ দিয়া আছে, কোনদিনা ফেশ্বন শ্বো হ'ব। তাৰপিছত নাহিদ আফ্ৰিন বোধহয় 6 তাৰিখ আছে, তাৰপিছত 5 তাৰিখ আছে বিদিশা হাতীমুৰীয়া, আৰু 7 তাৰিখ আছে মানসী চহৰীয়া। এনেকৈ আছে লিষ্টটো চাই ক'ব লাগিব, ডাঙৰ প্ৰগ্ৰামটো। তো যিকি নহওক সকলোকে মই অনুৰোধ জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ, সকলোৱে আমাৰ কামতা মিউজিক ফেষ্টিভেলত আহিব। ফৰ্থ কামতা মিউজিক ফেষ্টিভেলত আহি এবাৰ চাই যাব আমি কেনেকুৱা কৰিছোঁ।